Hello everyone, সকলোকে এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আৰু থাম্বনেইলখন চাই চাগে গমেই পাইছে আজিৰ ভিডিঅটোত আমি কিহৰ বিষয়ে কথা পাতিম গতিকে বলক ভিডিঅটো আৰম্ভ কৰো আজিকালি আমি সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰো আৰু তাৰ কাৰণে আমি স্কিন কেয়াৰ কৰো হেয়াৰ কেয়াৰ কৰো কিন্তু আমাৰ মেইন প্ৰবলেমটো হৈছে যে আমি সহজে ক্ষীণাব নোৱাৰো ফেট লছ কৰাটো বহুত বেছি টান নহয়নে পিছে ফেট লছ কৰিলে যে অকল আমাৰ লুকছটোৱে ভাল হ'ব তেনেকুৱা নহয় ফেট বেছিকৈ হলে বহুত ধৰণৰ বেমাৰ ধৰক ডায়াবেটিস থাইৰয়েড বা ফেটি লিভাৰ বা ইউৰিক এসিড বিষৰ কথাটো ক'বই নালাগে তেনে ধৰণৰ বেমাৰবোৰে আহি লগ দিয়ে গতিকে ফেট লছ কৰাটো বহুত বেছি জৰুৰী এইজনী হৈছো মই দুমাহৰ আগতে আৰু এইজনী হৈছো মই বৰ্তমান দুমাহত মই লছ কৰিছো প্ৰায় 5 কেজি তাকো জিম নোযোৱাকৈ শুনিবলৈ আচৰিত লাগিছে নহয়নে কিন্তু এইটো পসিবল হয় আজি ভিডিঅটোত মই এনেকুৱা কেইটামান পইণ্ট কম যেটা ফলো কৰি মই দুমাহত প্ৰায় 5 পৰা 6 কেজি ওয়েট লছ কৰিছো তাকো জিমলৈ নোযোৱাকৈ কাৰণ জিমলৈ গলেতো বাৰু সেইখিনি সহজ হৈ পৰে যেহেতু আমাক ধুনীয়াকৈ ডায়েট প্লেন দিয়ে বা এক্সাৰসাইজৰ এটা প্লেনাৰ দিয়ে গতিকে সেইখিনি সহজ হৈ পৰে কিন্তু আমি সকলোতো জিম যাব নোৱাৰো গতিকে মই কেনেকৈ ঘৰতে একেবাৰে সহজভাৱে আৰু একেবাৰে কম সময়তে ফেট লছ কৰিব পাৰি তাৰ ওপৰতে আজিৰ এই ভিডিঅটো বনাইছো গতিকে ভিডিঅটো একেবাৰে শেষলৈকে চাই থাকিব আৰু শেষত মই এনেকুৱা এটা টিপছ দিম যিটোৰ জৰিয়তে আপোনালোকে একেবাৰে ফেট লছ যে কৰিব পাৰিব সেইটো শিওৰ আৰু যদিহে নোৱাৰে মোক কমেন্ট কৰিব গতিকে বলক ভিডিঅটো আৰম্ভ কৰো পইণ্ট নম্বৰ 1 যিটো মোষ্ট ইম্পৰ্টেন্ট সেইটো হৈছে এক্সাৰসাইজ অকল যে আমি জিমত গৈহে এক্সাৰসাইজ কৰিব পাৰো তেনেকুৱা কোনো কথা নাই আমি ঘৰতো বিৰাট ধুনীয়াকৈ এক্সাৰসাইজ কৰিব পাৰো সেইটো যিকোনো ধৰণৰ এক্সাৰসাইজ হ'ব পাৰে মই পাৰ্সোনালি ৰেকমেন্ড কৰিম যোগা কাৰণ মই নিজে যোগা ফলো কৰি আছো আজি অলপ দিনৰ পৰা মই প্ৰায় ৰেগুলাৰলি যোগা কৰো আৰু তাৰ ৰিজাল্ট মই মানে স্কিন হওক হেয়াৰ হওক আৰু ফেট লছ হওক প্ৰায় গোটেইখিনিতে মই তাৰ ৰিজাল্ট পাইছো গতিকে এক্সাৰসাইজ কৰাটো বহুত বেছি জৰুৰী গতিকে সদায় নিজক এঘণ্টা হলেও দিয়ক এতিয়া বহুতেই ক'ব যে আমিতো সদায় ঘৰত কাম বনবোৰ কৰি থাকো ইমান উৎপাতকৈ কাম কৰো বা ইফালে সিফালে গৈ থাকো গতিকে আমাৰ এক্সাৰসাইজটো হৈ থাকে আকৌ বেলেগ ধৰণে কিয় এক্সাৰসাইজ কৰিব লাগে কিন্তু সেইটো কথা নহয় তেনেকৈ কামৰ দ্বাৰা এক্সাৰসাইজ কৰা আৰু এটা প্ৰপাৰ প্ল্যান ফলো কৰি এক্সাৰসাইজ কৰাৰ মাজত বহুতখিনি ডিফাৰেন্স আছে সেই ডিফাৰেন্সখিনি কিন্তু আপোনালোকে নিজে কৰিলেহে গম পাব গতিকে আজিকালিতো ইউটিউবত বিভিন্ন ধৰণৰ যোগা হওক বা বেলেগ এক্সাৰসাইজ সমূহৰ ভিডিঅ'বোৰ থাকেই গতিকে ধুনীয়াকৈ এটা ভিডিঅ' লগাই লৈ ৰেগুলাৰলি ফলো কৰক আৰু সেইটোৱে আপোনালোকক ফেট লছ কৰাত বহুত বেছি সহায় কৰিব আৰু যদিহে বিচাৰে যোগাৰ ওপৰত ভিডিঅ' বনোৱাটো মই আপলোড দিম এটা কমেন্ট কৰি দিব পইণ্ট নম্বৰ 2 এটা হেলদি ডায়েট মেইনটেইন কৰা এতিয়া হেলদি বুলি ক'লে যে আমি বহুত কিবা কিবি খৰচ কৰি খাব লাগিব তেনেকুৱা কোনো কথা নাই আমি ঘৰতে ধুনীয়াকৈ এটা হেলদি ডায়েট মেইনটেইন কৰিব পাৰো ঘৰত থকা বস্তুখিনি দিও এটা ধুনীয়াকৈ হেলদি ডায়েট মেইনটেইন কৰিব পাৰো এতিয়া প্ৰথম কথা হৈছে কাৰ্বহাইড্ৰেট জাতীয় ফুডবোৰ কমকৈ আমি খাব লাগে এটা কাৰ্বহাইড্ৰেট জাতীয় আমাৰ আহাৰ কোনবোৰ হয় ধৰি লওক আমাৰ প্ৰধান খাদ্য অসমৰ প্ৰধান খাদ্য ভাত ৰুটি আলু এনে ধৰণৰ আহাৰবোৰত কাৰ্বহাইড্ৰেট থাকে গতিকে আমি যিমান পাৰো ভাত ৰুটি আলু এনেকুৱা ধৰণৰ খাদ্যসমূহ কমাই খাব লাগে এতিয়া ধৰি লওক ভাত খালে ভাতটো একেবাৰে কমাই ল'ব অকণমান ল'ব তাৰ লগত ভাজি দালি বা সালাড চাটনি এনেকুৱা ধৰণৰ বস্তুবোৰ বেছিকৈ ল'ব দালি ভাজি বা চাটনি এনেকৈ বেছিকৈ খাই দিলে আমাৰ পেটটো ভৰিলে ভোকো নালাগিল আৰু লগতে আমাৰ ফেট লছতো সহায় হ'ল আৰু এটা মই কথা কওঁ যিমান পাৰে চেনি কমকৈ খাব আমিতো জানোৱে যে চেনি বেছিকৈ খালে ডায়াবেটিস হয় অকল ডায়াবেটিস হোৱাই নহয় চেনি বেছিকৈ খালে আমাৰ ফেটছো বেছি হয় আৰু খানাৰ কথা কৈছোৱে যেতিয়া মই আৰু এটা কথা কৈ দিওঁ খাদ্য ৰান্ধোতে যিমান পাৰে তেল কমকৈ ইউজ কৰক কাৰণ তেল জাতীয় বস্তুবোৰতে আটাইতকৈ বেছিকৈ ফেটছ থাকে ধৰি লওক তেল হওক বাটাৰ হওক বা ঘিউ হওক এনে ধৰণৰ বস্তুবোৰত বহুত বেছি ফেটছ থাকে সেইকাৰণে যিমান পাৰে তেল জাতীয় বস্তুবোৰ কমকৈ খাবলৈ চেষ্টা কৰক আৰু আহাৰ ৰান্ধোতে তেল একেবাৰে কমকৈ দিব আৰু যিমান পাৰে ৰাতিৰ আহাৰটো সোনকালে খাবলৈ চেষ্টা কৰিব আৰু দিনতকৈ আমি দিনত যিমানখিনি খাওঁ তাতকৈ অলপ হলেও ৰাতিৰ আহাৰটো কমকৈ খাব আৰু যিমান পাৰে সোনকালে খাব 7-8টাত খাব পাৰিলেতো বেছিকৈ ভাল আৰু তাতকৈ যদি সোনকালে খাব পাৰে তেনেহলে বেছিয়ে ভাল গতিকে যিমান পাৰে সোনকালে ৰাতিৰ আহাৰটো খাব আৰু এটা মই কথা কওঁ আহাৰ খোৱাৰ পাছত লগতে পানী নাখাব অলপ সময় ৰৈ তাৰ পিছতহে পানী খাব ইয়াৰো এটা কাৰণ আছে কাৰণ আমি আহাৰ যেতিয়া খাওঁ তাৰ পিছত আমাৰ পাকস্থলীত বুলিয়ে নহয় আমাৰ হজম হোৱা গোটেইখিনি অৰ্গেনতে কিছুমান
ৰস নিঃসৰণ হয় সেইবোৰ হৈছে মই একেবাৰে সিম্পলকৈ কৈছো সেই ৰসবোৰে আমাৰ খানাবোৰ আমাৰ খাদ্যবোৰ হজম হোৱাত সহায় কৰে আৰু আমি যদি পানী খাই দিওঁ সেই ৰসখিনিয়ে ভালদৰে কাম কৰিব নোৱাৰে গতিকে খানা খোৱাৰ অলপ সময় পিছত আধা ঘণ্টা বা 40 মিনিটৰ পিছত পানী খাব আৰু আটাইতকৈ ইম্পৰ্টেন্ট সোনকালে যদি ফেট লুজ কৰিব বিচাৰিছে জাংক ফুড এভয়েড কৰিব লাগিব পইণ্ট নাম্বাৰ 3 পাৰিলে উইকত এটা দিন ফাস্টিং কৰক ধৰি লওক কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবোৰ যেনেকৈ ভাত হওক ৰুটি হওক মই অলপ আগত যে কৈছিলো তেনেধৰণৰ খাদ্যবোৰ এটা দিন একেবাৰে এভয়েড কৰক এতিয়া ব্ৰত ৰাখিলে কি হয় মই বেছিকৈ সাইন্টিফিক ল্যাঙ্গুৱেজত ক'বলৈ নাযাওঁ একেবাৰে সহজ ভাষাত মই বুজাই দিছো আমি যেতিয়া খাদ্য খাওঁ আমাৰ শৰীৰে তাৰ পৰাই এনাৰ্জি পায় আৰু যদিহে আমি এটা দিন আমাৰ শৰীৰটোক খাদ্য খাব নিদিও আমি যদি শৰীৰটোক খাদ্য নিদিও তেতিয়া কি হ'ব আমাৰ শৰীৰত যোনবোৰ এক্সেসিভ ফেটছ আছে যোনবোৰ অলাগতিয়াল ফেটছ আছে সেই ফেটছবোৰ বাৰ্ন কৰি সেই ফেটছবোৰ গলাই আমাৰ শৰীৰে এনাৰ্জি ল'ব কাৰণ আমি খানাহে খোৱা নাই কিন্তু কামকাজবোৰটো কৰিয়ে আছো ব্ৰত ৰাখা মানে এইটো এনেকুৱা নহয় যে আমি দৈনন্দিন কামকাজবোৰ নকৰিম সেই কামকাজবোৰ কৰিবলৈ আমি এনাৰ্জি ক'ৰ পৰা পাম যিহেতু আমি শৰীৰটোক খাদ্যই দিয়া নাই এতিয়া গতিকে আমাৰ শৰীৰটোৱে সেই খাদ্যৰ পৰা পোৱা যোনটো এনাৰ্জি সেই এনাৰ্জিটো ল'ব আমাৰ ফেটছ বাৰ্ন কৰি পেলাই গতিকে ব্ৰত ৰাখাটো বহুত বেছি জৰুৰী হয় অকল যে ধাৰ্মিক ক্ষেত্ৰতে ব্ৰত ৰাখিব লাগে তেনেকুৱা নহয় আমি ফেট লুজ কৰিবৰ কাৰণে ব্ৰত ৰাখাটো বহুত বেছি জৰুৰী হয় আৰু শেষত মই এটা টিপছ দিওঁ যেটো মই ভিডিওটোৰ প্ৰথমতেই কৈছিলো যে একেবাৰে শেষলৈকে ভিডিওটো চাই থাকিব যেহেতু এতিয়া শেষলৈকে ভিডিওটো চালে গতিকে সেই টিপছটো মই দিয়ে দিওঁ ৰাতিপুৱা উঠি খালি পেটত এগিলাস গৰম পানীত অকনমান নেমু ৰস দি পেলাই খাব হেতু বহুত বেছি মানে এটা কি কম আৰু এনেকুৱা এটা বস্তু হয় যিটোৰ দ্বাৰা মানে ফেট যে লস হ'ব হেতু সিওৰ আৰু যদিহে নহয় মোৰ কমেন্টত আহি গালি দিব পাৰে মই কৈ দিছো বাৰু এতিয়াই আপোনালোকে প্ৰায় 2-3 মাহ তেনেকৈ কৰি চাওক কিন্তু ৰেগুলাৰলি কৰিব এগিলাস গৰম পানীত অকনমান নেমু ৰস দিব আৰু তেনেকৈ ৰেগুলাৰলি খাওক প্ৰায় 2-3 মাহ ৰেগুলাৰলি খাওক আৰু অকল হেতু খালি নহব দেই মই যোনখিনি পইণ্ট কৈছো সেইখিনিও ফলো কৰিব লাগিব আৰু এই গোটেইখিনি কৰি পেলাই ৰিজাল্ট যদি নাপায় তেতিয়া মোক কমেন্টত আহি গালি পাৰিব পাৰে মই অলপো বেয়া নাপাওঁ মই একদম ভয় কৰা নাই যেহেতু সেইখিনি কৰিলে ৰিজাল্ট পাবই আৰু ৰিজাল্ট পালেও কিন্তু এটা কমেন্ট কৰিবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিওটো ইমানেই আছিল যদিহে মোৰ ভিডিওটো চাই ভাল পালে আৰু যদি মোৰ ভিডিওটো ইনফৰমেটিভ লাগিছে তেনেহলে এটা লাইক কৰি দিব আৰু এটা কমেন্ট কৰি দিব আৰু বহুতেই মোক সুধি থকা এটা প্ৰশ্ন যে মই মোৰ চুলিখিনি কেনেকৈ কেয়াৰ লওঁ কেনেকৈ মোৰ চুলিখিনি দীঘল কেনেকৈ মই মেইনটেইন কৰি ৰাখিছো এইটো প্ৰশ্ন মই প্ৰায়ে পাই থাকো আৰু এই প্ৰশ্নখিনিৰ ওপৰতো মই এটা ভিডিও বনাইছো আৰু সেই ভিডিওটো মই এই ভিডিওটোৰ লিংকতে মই দি দিম ডেসক্ৰিপচনত মই দি দিম গতিকে সেই ভিডিওটো গৈ পেলাই চেক কৰিব পাৰে যদিহে আপোনাৰো চুলিৰ কিবা সমস্যা আছে এই ভিডিওটো গৈ চেক কৰিবগে পাৰে আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু যদিহে মোৰ ভিডিওটো ইনফৰমেটিভ লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা আৰু ভাল ভাল কন্টেন্ট পাই থাকিবলৈ আজিলৈ আহিছো বাই